হাই গাইজ, আজি মই আপোনালোকক দেখুৱাম টকবেক প্ৰব্লেম কেনেকৈ ছল্ভ কৰিব পাৰি। অৰ্থাৎ মোবাইলত এটা প্ৰব্লেম আহে যাৰ দ্বাৰা কামবোৰ ভালকৈ কৰিব নোৱাৰি। যেনে এইটো প্ৰব্লেম, যিকোনো এপ বা বিভিন্ন ছিষ্টেমবোৰ যেতিয়া খুলিবলৈ বিচৰা হয় তেতিয়া খোল নাখায় বা সমস্যা হয় বহুতৰ ক্ষেত্ৰত। বহুতে জানে বাৰু, মই জনা সকলৰ কাৰণে কোৱা নাই, যিসকলে নাজানে তেওঁলোকৰ কাৰণে। তেতিয়া অতি সহজ, আপোনালোকক মই আজি তাৰ বিষয়ে দেখুৱাম। যে আপোনালোকে চাব পাৰে, মই কেমেৰা বা মেনু অ'পেন কৰিব বিচাৰিছোঁ, তেতিয়া অ'পেন নহয় বা অইনবিলাকলৈ এনেকৈ অ'পেন কৰিব নোৱাৰি। আজি মই দেখুৱাম কেনেকৈ এই প্ৰব্লেম ছল্ভ কৰিব পাৰি। মই আগতীয়াকৈ কৈছোঁ, জনাসকলৰ কাৰণে নহয়, নজনাসকলৰ কাৰণেহে। ইয়াৰ কাৰণে আপোনালোকে প্ৰথমতে মনত ৰাখিব, বিশেষকৈ অ'পেন কৰিবৰ কাৰণে দুটা আঙুলি ব্যৱহাৰ কৰিব, নাইবা তাতকৈ এটা সহজ উপায় হ'ল যিকোনো য'ত আপুনি বিশেষকৈ প্ৰথমতে মেনু অ'পেন কৰিব, তাৰ কাৰণে আপুনি মেনুত দুবাৰ একেলগে ক্লিক কৰিব। আৰু দেখিবলৈ পাইছে মই দুবাৰ একেলগে ক্লিক কৰিছোঁ, খোল খাই গৈছে। তাৰপিছত আপোনালোকে ছেটিংছলৈ নিব লাগিব। এতিয়া ছেটিংছ কিছুমানৰ কি হয়, ফাৰ্ষ্ট মোৰ ইয়াতে আছে, এইটো ফাৰ্ষ্টতে আছে, কিন্তু সকলোৱে নাথাকে। তাৰ কাৰণে আপুনি শ্লাইচ কৰিব লাগিব। বাকী মেনুলৈ যাবৰ কাৰণে যদি তললৈ হয় বা কাষলৈ যাবলগীয়া হয় তেতিয়া আপোনালোকে দুটা আঙুলি ব্যৱহাৰ কৰিব। দুটা আঙুলি ব্যৱহাৰ কৰি পেলাই শ্লাইচ কৰিব। দেখিবলৈ পাইছে দুটা আঙুলি ব্যৱহাৰ কৰিলে অতি সহজে হ'ব। প্ৰথমতে আপোনালোকে দুটা আঙুলি ব্যৱহাৰ কৰিব, মোৰ দৰে ঠিক দুটা আঙুলি ব্যৱহাৰ কৰিব একে স্ক্ৰীনৰ ওপৰত। তাৰপিছত আপোনালোকে যিফালে ছেটিংছ আছে সেই ছেটিংছ ছিষ্টেমটো আছে সেইফালে আপোনালোকে শ্লাইচ কৰিব। দেখিবলৈ পাইছে মই ইয়াত ছেটিংছ অ'পন মোৰ ইয়াত আছে। তাৰপৰা যেতিয়া ছেটিংছত পাব আপোনালোকে তাত দুবাৰ ক্লিক কৰিব, ছেটিংছ অ'পেন হ'ব। এতিয়া আপোনালোকে তললৈ নিবৰ কাৰণে পুনৰ ঠিক সেইদৰে অথনিৰ দৰে দুটা আঙুলি ব্যৱহাৰ কৰিব। দুটা আঙুলি ব্যৱহাৰ কৰি আপোনালোকে তললৈ নিব পাৰিব। মনত ৰাখিব, একেলগে দুটা আঙুলি ব্যৱহাৰ কৰিব। তাৰপিছত আপোনালোকে ছেটিংছত ডিভাইচ যিটো পাৰ্চনেল যিটো ছেটিংছ তাত দেখিবলৈ পাব, এইটো এক্সেছিবিলিটি। ইয়াত আপোনালোকে যিটো আছে এইটো আপোনালোকে দেখিবলৈ পাইছে। ইয়াত আপোনালোকে দুবাৰ ক্লিক কৰিব। ইয়াত দুবাৰ ক্লিক কৰাৰ পিছত পুনৰ আপোনালোকে এটা অপশ্যন পাব, যদি কিছুমানৰ ওপৰতো থাকিব পাৰে বা কিছুমানৰ তলত থাকিব পাৰে। তললৈ নিবৰ কাৰণে ঠিক সেইদৰে দুটা ফিংগাৰ ব্যৱহাৰ কৰি তললৈ নিব। এইটো দেখিবলৈ পাইছে আপোনালোকে টক বেক প্ৰব্লেম, এইটো অন হৈ আছে। এই অন হৈ থকাৰ কাৰণে টক বেক প্ৰব্লেমটো দি আছে, যিখিনি সমস্যা তাৰ কাৰণে আপোনালোকে দুবাৰ ক্লিক কৰিব। ইয়াত আপোনালোকে দুবাৰ ক্লিক কৰি যিটো অন হৈ আছে সেইটো আপোনালোকে অফ কৰি দিব। দুবাৰ ক্লিক কৰিব। তাৰপৰা আপোনালোকক ডিজাবল টক বেক এইটো অ'কে কৰিবৰ কাৰণে কৈছে। আপোনালোকক যেতিয়া ডিজাবল কৰিবৰ কাৰণে আপোনালোকে অ'কে কৰিব লাগিব। তাৰ কাৰণে অ'কে দুবাৰ ক্লিক কৰিব। দুবাৰ অ'কেত ক্লিক কৰিব, তেতিয়াহে আপোনালোকৰ কাম সম্পূৰ্ণ হ'ব। এয়া দেখিবলৈ পাইছে আপোনালোকে। এতিয়া মই ঠিক অথনিৰ দৰে ব্যৱহাৰ কৰিব পাৰিম। এইবোৰ দেখিবলৈ পাইছে, কোনো প্ৰব্লেমেই হোৱা নাই ইয়াত যিকোনো অপশ্যন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত। থেংক ইউ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'ৰ পৰা নিশ্চয় সহায় লাভ কৰিব। আপোনালোকে মোৰ চেনেলত লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। থেংক ইউ।